তোমাক দেখা পালে সপোন জাগি উঠে, বুকু খুনি হয় তাজমহল। কি কৰো অলপ ফাটি পেলালি মোৰ। অনলাইন ক্লাছো আছে না, কৰিব ইচ্ছা নাই, ঘুমি থাকিব ইচ্ছা যায়। জানটোৰ লগতে কথা পাতিব মন যায় মোৰ। কি হ'ব কিবা এটা আইডিয়া ওলাব লাগবই ভাই, মই এনেকৈ থাকিলেতো নহ'ব। ওলাই আইডিয়া উলিয়া। মজা পাই গ'লো এতিয়া। এই হৰকান্ত মিস্ত্ৰীক ফোন কৰিব লাগিব এতিয়া আৰু। ভাল কথা মনত ৰাখিছে, অনলাইন ক্লাছ কৰিম মই ৰ। হৰকান্ত খুৰা, সেইফালে দৰকাৰ এটা আছিলা। মানে মোৰ এটা কাম কৰি দিব লাগিছিলে খুৰা, এটা ৰিকুৱেষ্ট কৰিছোঁ। মানে মোৰ মূৰ্তি এটা বনাই দিব লাগিছিলা। এতিয়া মানুহটো নালাগে বাৰু, এই মাথাখিনি হ'লেই হ'ল আৰু, মাথাটো ওলাই থকাকৈ। খুৰা পিছে কি হ'বনে? এই আজিয়ে লাগিছিলে আৰু এতিয়া। পইচাৰ কথা চিন্তা কৰিব নালাগে খুৰা, মই লৈ যাম বাৰু, চিন্তা কৰিব নালাগে সেইবিলাক। এই মজা, মই যাই আছোঁ খুৰা, পিছে যাই আছোঁ। এইবাৰ মোক কোনে পায়, মাতো নাই ঘৰত। অনলাইনত ক্লাছ কৰিম ৰ, মোৰ মূৰ্তিটো লৈ আহোঁ ৰ। অনলাইনত ক্লাছ কৰিম মই। এই বুঢ়া মাষ্টৰে যিহে পঢ়াব, মোক টোপনিয়ে ধৰে সদায়। সেইকাৰণে আজি মই 2000 টকা এটা খৰচ কৰি মূৰ্তি বনাই লৈ আহিছোঁ। আজি ক'ত যাবি আৰু, টাইম হৈছে আৰম্ভ হোৱা। মূৰ্তিটো লগাই দিওঁ ৰ। মজা, একদম পূৰা একদম ফাৰ্ষ্ট কপি দেখোন এইটো। ময়ে আৰু হৰকান্ত মিস্ত্ৰী ভাল বনাইছে এই ভাই, এইটো মজা, ধন্যবাদ দিব লাগিব। 2000 দিলেও মোৰ বহুত লাভ থাকিব তাই, এতিয়া গাৰ্লফ্ৰেণ্ডৰ লগত কথা পাতি থাকিম। একদম পূৰা ধুনীয়া মই সেনে দেখা হৈছে। চলিহাত চব পাইছানে অনলাইনত? মই আকৌ ভালকৈ গমো নাপাওঁ নহয়, আকৌ কিবা কৰিছিল তো লগাই দিছি। ভোলা আছেনে? ভোলা দেখোন মাত বোল নাই। আছোঁ ছাৰ মই ওলাই আছোঁ দেখোন ছাৰ। দে তই আছা। চলিহাত পিছে চব ৰেডি নে? মই ক্লাছ আৰম্ভ কৰিব পাৰোঁ নে? বুঢ়া, মোৰ নামটো নাপাহৰিবি তই। স্কুলত গ'লেও তই পিছৰ বেঞ্চৰ পৰা উঠি আনিম ক'ব। তোৰ বুঢ়া কোনদিনাখন তোক ৰাস্তাত পাওঁ মই এতিয়া ঘুমিয়ে থাকিম যে। কিবা কৰি অনলাইনৰ ক্লাছৰ পৰা খালোঁ বাৰু, এতিয়া ঘুমি থাকি দিবি, আমি লগা হৈছে নহয়। এতিয়া কেনেকৈ টাইমটো পাছ কৰোঁ ৰ, কাক ফোন কৰোঁ সেইদিনাখন নাম্বাৰ লৈছিলোঁ শুনে কলি মাই তাইৰ লগতে কথা পাতি অলপ টাইম পাছ কৰোঁ ৰ। মজা। ৰ তাইক মই ফোন কৰোঁ, মই ফোন কৰা বুলি নকওঁ, তাইক নামটো নকওঁ, তাইক মই ছাৰপ্ৰাইজ দিম। ছাৰপ্ৰাইজ পটকৈ নামটো নকৰোঁ, তাই মোক চিনি পোৱাই নাপায়। হেল্ল', কোন? কিয় তুমি ধৰিব পৰা নাই নেকি মই কোন? ধৰচোন বাৰু, ধৰ কোন হয়, ভালকৈ চিন্তা কৰ, মই কোন হয়। কোন মানে মই ধৰিবই পৰা নাই নহয়। হেমন্ত নেকি বাৰু? হেমন্ত? ক হেমন্ত নাম কয়, মুঙীয়াকৈ লিখিয়া জানো দে। নহয় বেবী, মই কোনো হেমন্ত নহয়। মই কোন হওঁ বাৰু, কৈছোন বাৰু ক। লংকেশ্বৰ নেকি? লংকেশ্বৰ? লংকেশ্বৰে হবি। মই গম পাইছোঁ, তোমাক মই ইমান মিছ কৰি আছোঁ লংকেশ্বৰ, ইমান দিনৰ পৰা। এইটো বৰ বেলেগ বস্তু সাক্ষী কলি মই ভোলাই গৈছোঁ, ভোলাই। তই যে কালি ষ্টেণ্ডত যে মোক নাম্বাৰটো দিছিলি, তোৰ কিমান লিখিয়া আছে এইটো? মই তোক ছাৰপ্ৰাইজডাল ফোন কৰি তই কিমান লিখিয়া ভাল পাওঁ। ভোলা দাদা, মই গমেই পাইছোঁ তুমি ফোন কৰা বুলি, সেইকাৰণে ময়ো এনেই তোমাক চাইছোঁ ফাঁকি দি পেলাই। এনে ক'ব বেলেগ লিখা নাম কৈছোঁ, মোক তুমি নিয়ে বুলি মই গমেই পাইছোঁ। ফোন অহাৰ লগত তুমি আজি ফোন কৰিবি। বেলেগ মানে ক'ৰ পাকত পৰিলোৱে মই। দাদা, দাদা তোৰ অনলাইনৰ ক্লাছ নাছিল? তই যে ইয়াক কাৰ লগত লেকচাৰ মাৰি আছা? তই চিয়াৰ লগত লেকচাৰ মাৰি আছা নে? মাহঁত নাইতো আজি, তই অনলাইনৰ ক্লাছ মই চিয়াৰ লগত লেকচাৰ মাৰি আছা তই নে? মই মাহঁতক কিয় কৈ আছোঁ ফোন কৰি পেলাই, তই অনলাইনৰ ক্লাছ কৰিব লাগে, তই চিয়াৰ লগত লেকচাৰ মাৰি আছা। নাই ভণ্টি, নাই কিয়নো সেনেকৈ কোৱা হয়? তই মোৰ একমাত্ৰ ভণ্টি বুলিবলৈ কোনো নাই মোৰ। একেবাৰে তই মোৰ বুকুৰ আপোন, কিয়নো ভণ্টি এনেকৈ কোৱা হয়? একেবাৰে তোক মই নাখায়ো খুৱাওঁ, মাহঁতক ফোন নকৰিবি দেই। হ'ব তোৰ কথা মোৰ জানা আছে, তই মোক কিমান নাখাই খোৱা মই চব আগতে গম পাই গৈছোঁ। তই মোক পাততে কাৰিকাৰী তই মোক কি তই পাকত পচাওঁ, তই মোক এতিয়া ভাল বনাইছা। তই মোক ভাল বনাইছা, মই এতিয়া মাহঁতৰ আগত ক'ম। মৰমৰ ভণ্টি, মই তোৰ ভৰিত ধৰছোঁ। তই এতিয়া নকবি মাহঁতক, তোৰ কি লাগব ক, মই তোৰ ভৰিত ধৰছোঁ। মজা বলিকা বোকা মিল গয়া। দাদা নাপায় না এইবিলাক কৰিবা। এতিয়া কৈছোন তোক কি লাগে লিষ্টখন দিম, মই এতিয়াই কিনি লৈ আহিম। মোক লাগে দাদা মানে একযোৰ হিল চেণ্ডেল, তাৰপিছত ঘড়ী এটা, ঘড়ীটো বেয়া হৈছে, তাৰপিছত লিপষ্টিক এটা, লিপষ্টিকটো শেষ হোৱা হৈছে, তাৰপিছত আইলিনাৰ এটা, তাৰপিছত
আৰু কাপোৰ একযোৰ মানে অটোত তুলা যাব নহা হৈছে, অকণ পুৰণি হৈছে। তাৰপিছত খাৰু একযোৰ, এইখিনি হ'লেই হ'ল। হা ভণ্টি, তোক কি লাগে ইমান বস্তু? মোৰ লগত ইমান টকা নাইয়ে ভাই। ভণ্টি, মোৰ মাথাটো ঘূৰিছে। পানী অকণমান আনি, মোৰ মাথাটো ঘূৰিছে ভণ্টি, পানী অলপ লৈ আহে।